মৰমৰ বন্ধু বান্ধৱীসকল, এয়া মই মুগৰ দাইলৰ চাটনি বনাবলৈ ওলাইছোঁ। দাইলখিনি মই প্ৰথমতে কিছু সময় পানীত তিয়াই ৰাখিছোঁ আৰু তাৰ পাছত ধুই চাফা কৰি লৈছোঁ। দাইলখিনি মই বহু সময় তিয়াই ৰখা নাই। দাইলখিনি মই যাতে অকণমান টাইট হৈ থাকে তেনেকুৱাকৈ ৰাখিছোঁ আৰু তাৰ লগত দিবৰ বাবে কেইটামান গোটা জালুক, 2টা কেঁচা জ্বলা আৰু অলপ আদা লৈছোঁ। এই আটাইখিনি এতিয়া মই একেলগে মিক্সিত দিম। এয়া মই দাইলখিনি দি দিলোঁ আৰু তাৰ লগতে এয়া কেঁচা জ্বলা, আদা আৰু জালুকখিনিও দি দিম আৰু মই মোৰ আন্দাজ অনুসাৰে তাত নিমখ দি দিম আৰু তাৰ পাছত এই আটাইখিনি মই মিক্সিত দিম। আপোনালোকে ইচ্ছা কৰিলে নহৰুও দিব পাৰে, কিন্তু মই নহৰু দিয়া নাই, কিয়নো নহৰু দিলে চাটনিখিনি এবাৰতে খাব লাগিব, নহ'লে এটা বেয়া চেণ্ট ওলায়। সেইবাবে মই নহৰু দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে নহৰু দি খাব পাৰে। এয়া মই আন্দাজ অনুসাৰে নিমখ দি দিলোঁ। এতিয়া এইখিনি মই মিক্সিত দিম। মই এনেকৈ বনাই খাওঁ আৰু মোৰ ভাল লাগে, সেইবাবে মই ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ। আপোনালোকেও এবাৰ বনাই খাই চাবচোন। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। এয়া এইখিনি বটি হৈ গ'ল। কিমান ধুনীয়া হৈছে চাওকচোন। এয়া একেবাৰে দাইলখিনি গলি যোৱা নাই। এনেকৈ থাকিলে চাটনিটো খাই ভাল লাগে। সেইবাবে দালিখিনি তিয়াওতে অলপ সাৱধানে দালিখিনি তিয়াব, যাতে দালিখিনি পূৰা গলি নাযায়। মই এনেকৈ বনাওঁ আৰু খাই ভাল লাগে। মই ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ। এবাৰ বনাব আৰু খাব।